কাইলৈ অৰ্থাৎ 15 ডিচেম্বৰত ঘোষণা হ'ব টেট পৰীক্ষাৰ ৰেজাল্ট। এটা অত্যন্ত ভাল খবৰ। নমস্কাৰ বন্ধুসকল, ৰফিজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এই মুহূৰ্তত এটা ভাল খবৰ দিবলৈ ওলাইছোঁ। অহাকালি অৰ্থাৎ 15 ডিচেম্বৰত অসমৰ যি জেনেৰেল টেট অনুষ্ঠিত হৈছিল, তো তাৰ ৰেজাল্ট ঘোষণা হ'ব অহাকালিৰ ভিতৰত। তো অহাকালি অৰ্থাৎ 15 ডিচেম্বৰ ৰাতিপুৱা 9 বজাৰ পৰা SSR ৱেবছাইটত ৰেজাল্ট উপলব্ধ হ'ব। তো সেই বিষয়ে আজি এটা নটিফিকেশ্যন জাৰি হৈছে। তো মই নটিফিকেশ্যনটো পঢ়ি দিছোঁ। This is for the general information of all concerned that the result of the candidates who have appeared in the general TET examinations, lower and upper primary level examinations held on 31st of October 2021 shall be available online from 11 AM 15 December 2021. তো ইয়াত উল্লেখ কৰি দিছে 11টা বজাৰ পৰাই ৰেজাল্ট উপলব্ধ হ'ব। তাৰপিছত দিছে দি কেণ্ডিডেটছ মে ডাউনলোড দেয়াৰ স্ক'ৰ কাৰ্ড ফ্ৰম 11 AM of 15 December 2021 to 31st December 2021 by logging in with their applications number and password through the website to দিছে https:// তাৰপিছত আছে ssa.assam.gov.in আৰু এটা দিছে সেইটো হ'ল sevaonline.org। ৱেবছাইট দুটা চাই ল'ব ভালকৈ। In the editions of these candidates may also download their OMR sheet and answer key after the payment of Rs200 each separately for LP and UP papers from 11 AM of 17 December 2021 by login with their applications number and password through the website ssa.assam.gov.in and sevaonline.org। তো বন্ধুসকল, মই আৰু এবাৰ কৈছোঁ, অহাকাইলৈ অসম জেনেৰেল টেট যি অনুষ্ঠিত হৈছিল তাৰ ৰেজাল্ট ঘোষণা হ'ব আৰু 11টা বজাৰ পৰা ৰেজাল্ট অনলাইনত উপলব্ধ হ'ব। ৱেবছাইটটো হ'ল ssa.assam.gov.in। আশা কৰোঁ ভিডিঅ'টো চাই ভালে পাইছে। যদি ভাল পায় তেনেহ'লে নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। শুভৰাত্ৰি।